এইবাৰ 100 টকাত ৰেঞ্জ ৰভাৰ নহয়, এইবাৰ 100 টকাত আছে দুখনকৈ আল্ট্ৰা বাছ। হাউলিৰ বৃহৎ উপহাৰ কুপনত এইবাৰ আছে দুখনকৈ আল্ট্ৰা বাছৰ লগতে আছে বহু কেইখন নামী দামী চাৰিচকীয়া বিলাসী বাহন। হাউলি সাংবাদিক সন্থাৰ সৌজন্যত দিব্যাংগ লোকৰ কল্যাণ আৰু সাংবাদিক সন্থাৰ ভৱন নিৰ্মাণৰ সাহায্যাৰ্থে আয়োজন কৰা হৈছে এই বৃহৎ উপহাৰ কুপন খেলৰ। খেলখনত উপহাৰ হিচাপে আছে দুখনকৈ আল্ট্ৰা বাছ, মহিন্দ্ৰা স্কৰপিঅ, মহিন্দ্ৰা থাৰ, মহিন্দ্ৰা 3XO-কে আদি কৰি মুঠ 12খনকৈ নামী দামী বিলাসী বাহন। সকলোৰে হয়তো মনত আছে যে যোৱা বছৰ ট্ৰেক্টৰ চালকে মাত্ৰ 100 টকাতে লাভ কৰিছিল হাউলিৰ 75 লাখ টকীয়া ৰেঞ্জ ৰভাৰ বাহন। কিন্তু এইবেলি কাৰ কপাল ফুলিব? হাউলি সাংবাদিক সন্থাই আয়োজন কৰা এই উপহাৰ কুপনৰ মূল্য মাত্ৰ 100 টকা। 100 টকাত সলনি হ'ব পাৰে আপোনাৰ জীৱন। ইতিমধ্যে এটা কুপন বিচাৰি কাউণ্টাৰত ভিৰ কৰিছে বিভিন্ন ঠাইৰ লোকে। 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া উপহাৰ কুপন খেলখনৰ কুপন আপুনি ঘৰত বহি সংগ্ৰহ কৰিব পাৰে। ৰাইজৰ সুবিধাৰ্থে অনলাইনৰ জৰিয়তে কুপন দিয়াৰ ব্যৱস্থা কৰিছে উপহাৰ কুপন খেল পৰিচালনা সমিতিয়ে। যোগাযোগ কৰক স্ক্ৰীনত দিয়া এই নম্বৰত।